হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই এটা একদম আইতাই বনোৱাৰ দৰে ৰেচিপি লৈ আহিছোঁ। মূলা শাকৰ ৰেচিপি, খাৰৰ ৰেচিপি হয় জেনেৰেলি, আৰু আইতাই ইমান ধুনীয়াকৈ বনাইছিলে, খাই বহুতেই ভাল লাগে। আৰু তাৰ কাৰণে মূলা পাত ধুই ল'লোঁ, লৈ পেলাই কাটি ল'লোঁ মূলা পাতখিনি, আৰু এয়া মাছ, নিমখ হালধিখিনি মাছখিনি ভাজি ল'ম। এতিয়া কেৰাহীতে মিঠাতেল দিলোঁ, দি মাছখিনি ভাজি ল'ম। এয়া মই ৰৌ মাছ দিছোঁ আজি। এই মাছখিনি ভাজি হ'ল, এতিয়া উঠাই থ'লোঁ। আৰু আজি মই একদম দেশী যোগাৰ লৈছোঁ। এইটো গিলাচ লৈছোঁ, গিলাচতে আদা, নহৰু, কেঁচা জলকীয়া আৰু এটা সৰু পিঁয়াজ আৰু দুটামান জালুক এয়া থেতেলিয়াই লৈছোঁ। আৰু এতিয়া এই মাছ ভজা তেলখিনিতে এইখিনি থেতেলিওৱা মছলাখিনি দি দিলোঁ। এইখিনি অকণমান সময় ভাজি ল'ম। এতিয়া ভাজি হ'ল, এয়া কাটি থোৱা মূলাৰ পাতখিনি দি দিলোঁ। ইয়াতে কলৰ খাৰ দিছোঁ, 2 চামুচমান দিছোঁ, আন্দাজমতে কৰি দিছোঁ, 2 চামুচমান দিছোঁ। এতিয়া এইখিনি ভালদৰে সিজিব দিম। এতিয়া এইখিনিতে গৰম পানী ঢালি দিলোঁ, আন্দাজমতে নিমখ দিলোঁ, আৰু ইফালে মই লৈছোঁ এচামুচ পিঠাগুড়ি আৰু অকণমান পানীৰ লগত এইটো অলপ ঘোল বনাই ল'ম। লৈ এইখিনি ইয়াতে দি দিলোঁ। এতিয়া এইখিনি ভালদৰে উতলিবলৈ দিম। দিয়াৰ পিছতে ইয়াতে মাছখিনি দি দিম। এতিয়া ঢাকোন মাৰি উতলিবলৈ দিলোঁ। এয়া উতল আহিলে ইয়াতে এতিয়া মাছ ভজা মাছখিনি দি দিম। মাছখিনি দি এবাৰ ভালদৰে উতলিলে আমাৰ আজি একেবাৰে মূলা পাতৰ খাৰৰ আঞ্জাখন ৰেডি হৈ গ'ল। এয়া আমাৰ আঞ্জা হৈ গ'ল। আৰু আজি আমাৰ ভাত সাজ আমি এনেদৰে খালোঁ। এয়া মাছৰ খাৰৰ তৰকাৰী, আৰু সৰু সৰু মাছ আনিছিলোঁ, এয়াও ভাজি ল'লোঁ, আৰু আমলখিৰ আচাৰ লৈছোঁ, আৰু শুকান জলকীয়া ভাজি লৈছোঁ।